ফিল্মৰ নতুন ভিডিঅ' আপোনালোকক আপোনালোকৰ স্বাগতম আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু কালি কি স্পলে মতে আজি আপোনালোকে ট্ৰেড কৰি কেনেকুৱা পালে তলত কমেন্ট কৰি জনাব প্ৰফিট লছ কি হ'ল সকলোবোৰ আপোনালোকে জনাব আমাৰ এডিটৰ স্যাৰ অলপ ছুটিত আছে সেইভাবে আপোনালোকৰ বহুখিনি ভিডিঅ' আহি পোৱাৰ অকমান দেৰি হৈছে তাৰ বাবে আমি দুখিত অলৰেডি ভিডিঅ' এডিটিং চলি আছে ৰাতিকে হলো আজি কালি লাইভ এনালিসিসটো যাব আৰু আজি যোনটো ট্ৰেড কৰিলে এটো কাইলে যাব ক্লিয়াৰ আৰু বাকি এতিয়া আমি আগবাৰো কাইলে কি ধৰণে চেক কৰিব লাগিব আৰু কাইলে কিখিনি সুপাৰ লেভেল থাকিব আপোনালোকে দেখিবলৈ পাব সাইডত বা কোনবাটা ৰাইট বা লেফট সাইডে কোনবাটা সুপাৰ লেভেলৰ যোনখন ফটো হয় এখন আপোনালোকক ক্লিয়াৰলি লগাই দিয়া হ'ব যাতে আপোনালোকে বস্তুখিনি ধৰিব পাৰে তাৰ আগতে মই বস্তুবিলাক কৈ দিও কাইলে আমি কি ধৰণে আমি প্লেনিং কৰিম বা কেনেকৈ আমি মাইন্ডসেট ৰাখিম পইণ্ট অফ ভিউ মোৰ পাৰ্সোনাল ভিউ পইণ্ট মাৰ্কেটৰ লৈ কেনেকৈ হেখিনি গুটেখিনি বস্তু মই শেয়াৰ কৰিম কাইলে আমি মাৰ্কেটত বুলিশ মোমেন্টাম দেখা পাম 22258 ৰ ওপৰত আৰু তাৰপিছত ডট টু ডট টাৰ্গেট আমি পাই যাম 22292 তাৰপৰ 22325 ডাইৰেক্ট লেভেল টু লেভেল আমি টাৰ্গেট পাম কিন্তু আমাৰ মাইন্ডসেট বা আমাৰ পইণ্ট অফ ভিউ পাৰ্সোনাল পইণ্ট অফ ভিউ মই মোৰ বিয়াৰিছ বিকজ মাৰ্কেটে বহুতখিনি জায়গা হৈ গৈছে মাৰ্কেটে এটা healthy retracement is important for a good momentum in the market clear so aru apnok aru eta bostu kodo election paboi hoise so election ma agon market eta bhal deep dekhoy bhal deep in the sense market olop crash buli nokoy kiba na person holo market fall dekhoabo clear so heto logic hisabot market eta down trend amak dibo lage highly expected actually expected down trend aji asle according to the price action behavior and everything but no goal but kaile down trend expect koro but no doubt eto point of view na rakhiu ami level of ji price action bonibo tar accordingly ami trade lobole chesta korim clear etia ami down side okane ketia trade plan up korim jodi 22203 yar top jodi candle closing pau আমি ডাইরেক্ট will go for downside momentum আর কিমান লকে আমি টার্গেট পাব একদম লেভেল টু লেভেল টার্গেট পাম শর্ট টার্গেট 22182 টার্গেট 22148 টার্গেট 22113 ক্লিয়ার সো এইখিনি আমি টার্গেট লেভেল হিসাবে পাম বাকি আগৰ সুপাৰ লেভেল আকি লব যদি মার্কেট বেছি তললে গৈ থাকে ক্লিয়ার বাকি আজি ভিডিওৰ ইমান কৈ আছিল I'm not a financial advisor before taking any trade consult your financial advisor মই only for educational purpose মোৰ personal point of view আপোনালোকৰ লগত share কৰিলো আজি ভিডিওটো ইমান কৈ আছিল বাকি আৰু বিশেষ কোনো নকওঁ লগ পাম কাইলৈ এটা নতুন ভিডিও till then keep trading